কৃষ্ণয়ে কি মাই আমাৰ ঘৰটো কেইনাই অলবহে গতাই অলবৰ তই মিছাতে এনে চিন্তা কৰি থাকা চিন্তাটো হ'বহে দেচোন পইচা পাতিৰ কথা আছে নাই তই অলপ চিন্তা নকৰবি যি কৰিব লাগে মই কৰিছো নকৰো দে চিন্তা তই মুঠতে ঘৰটো ভালকে বনাও মোৰ সেয়ে ইচ্ছা দে কৃষ্ণক মাতি যাওঁ ৰ ঐ কৃষ্ণ ঘৰত আছ না উমেশ নেকি নে ঐ কৃষ্ণ মই দে বহি আছা বহি আছো ৰ কি হ'ল কচোন মোৰ আপিটো পি বাছ কলাকে তোৰ আপি তুই পিউ পাছ কৰিলা উমেশ আজি লুচি ঘুগনি খুৱাব লাগিব দে সেইকাৰণে তো মাতবা আহিছো লুচি ঘুগনি খুৱাবি কৃষ্ণ মই তা যাওঁ দে গধূলি তুন যাবি যাতে উমেশ আমি গধূলি খাবা যাম যা যা মাই কথা এটা হলে কি কথা মইতো পিউ পাছ কৰিছিলো কৈছিলি তো মইতো কাকো লুচি মাংস খোৱা নাই তই পিউ পাছ কৰিছা হাপুৰ দিনত কেইটাৰ দিনত কোনেও লুচি মাংস খোৱা নাছিল শুনছা গৰু আজি এটা কাম কৰো দে মাই কি চুপাৰটোৰ মানুহক মাতি পেলাই মাছ মাংস খুৱাওঁ কিয় খুৱাও নে গৰু হাপুৰ দিনত পিউ পাছ কৰিছা আজি মাছ মাংস মানুহ কিয় খুৱাও মই সেইগালে নাজানো আজি মই গোটেই গাঁৱৰ মানুহক মাতিম মানুহক মাতি মাছ মাংস খুৱাবি লুচি ঘুগনি খোৱা তই উঠি আছো এই মাংস গৰু